সকলোকে এক্টিভ ষ্টাডি আসামৰ এটি বিশেষ ভিডিঅ'ৰ বাবে আপোনালোকক স্বাগতম জনাইছো। দীপাৱলীৰ প্ৰাক মুহূৰ্তত ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহিল এইটো সুখবৰ। এই সুখবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই তেখেতৰ ফেসবুক ৱালত পোষ্ট কৰিছে। মই পঢ়ি দিছো, প্ৰায় 1 ঘণ্টামান আগতে দিছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ 4% বৃদ্ধি কৰা হৈছে। 2022 বৰ্ষৰ 1 জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ'ব আৰু চলিত মাহৰ দৰমহাৰ হৈতে বিষয়া কৰ্মচাৰীসকলে এই বৃদ্ধি হোৱা মৰগীয়া বানচ লাভ কৰিব। আশা কৰো ইয়ে উৎসৱৰ এই সময়খিনি অধিক আনন্দমধুৰ কৰি তুলিব। ৰাজ্যবাসীলৈ পোহৰৰ উৎসৱ দীপানিতা তথা কালী পূজাৰ আন্তৰিক শুভেচ্ছা জনালো। চাকিৰ পোহৰত উদ্ভাসিত হওক জীৱনৰ ৰং, ঘৰে ঘৰে বিয়পি পৰক আনন্দ আৰু উৎসাহৰ বতৰা। ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়। আমাৰ চেনেলৰ তৰফৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা জনাইছো। ধন্যবাদ। এইখিনি আছিল ভিডিঅ'টিৰ মূল বিষয়বস্তু। নিশ্চয় ভাল খবৰ আশা কৰিছো। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। ধন্যবাদ। জয় অসম।